কেছটোত আসামি আছিলে 39টা তাৰে ভিতৰত যোৱাকালি ওলাইছিলে আমাৰ টোটেল 12টা ওলাইছিলে এজন বেলেগ এটা কেছত পেন্ডিং থকাৰ কাৰণে ৰৈ আছিলে আৰু আজি টোটেল 22টা ওলাইছে আৰু বাকিখিনি আমাৰ 6জন ভিতৰত আছে তেওঁলোকৰ উদিনছত তেওঁলোকৰ বাহিৰ হৈ যাব আৰু কয়জন আছে আৰু তেওঁলোকৰ 6জন আছে আৰু তেওঁলোকৰ কেছত ডেট 24 তাৰিখ 25 তাৰিখ আছে তেওঁলোকে হাজিৰ হ'ব লাগিব আৰু তেওঁলোকে কতলৈ হাজিৰ হ'ব কোনবা এজনৰ বেল নোপোৱাৰ পৰ্যায়ৰ এটা কেছ চাপিদিয়া হৈছে কোনবা এজন মানুহৰ তেওঁৰ অলৰেডি 4টা কেছ আছিলে 4টা কেছে তেওঁৰ বেল জামিন হৈ গ'ল কিন্তু 2021 কেছ এটা সোন এৰেষ্ট কৰিছে তেওঁলোকৰ এইটো ইনজাস্টিস হৈছে যদি তেওঁ 2021 কেছৰ সোন এৰেষ্ট কৰে তো 2 বছৰ ধৰি জেলত থাকিলে তেওঁ কিয় এৰেষ্ট নকৰিলে সেইটো তেওঁলোকৰ ইনজাস্টিস আমি তেওঁলোকৰ কাৰণে বেল পিটিশন ফাইল কৰিছিলো আৰু তেওঁলোকৰ হিয়াৰিং হ'ব 30 তাৰিখে আমি আশা কৰো তেওঁৰ জামিন হ'ব ৰঞ্জন ৰিমাৰো এনেকুৱা মুক্তি কেছটোত আসামি আছিলে 39টা তাৰে ভিতৰত যোৱাকালি ওলাইছিলে আমাৰ টোটেল 12টা ওলাইছিলে এজন বেলেগ এটা কেছত পেন্ডিং থকাৰ কাৰণে ৰৈ আছিলে আৰু আজি টোটেল 22টা ওলাইছে আৰু বাকিখিনি আমাৰ 6জন ভিতৰত আছে তেওঁলোকৰ উদিনছত তেওঁলোকৰ বাহিৰ হৈ যাব আৰু কয়জন আছে আৰু তেওঁলোকৰ 6জন আছে আৰু তেওঁলোকৰ কেছত ডেট 24 তাৰিখ 25 তাৰিখ আছে তেওঁলোকে হাজিৰ হ'ব লাগিব আৰু তেওঁলোকে কতলৈ হাজিৰ হ'ব কোনবা এজনৰ বেল নোপোৱাৰ পৰ্যায়ৰ এটা কেছ চাপিদিয়া হৈছে কোনবা এজন মানুহৰ তেওঁৰ অলৰেডি 4টা কেছ আছিলে 4টা কেছে তেওঁৰ বেল জামিন হৈ গ'ল কিন্তু 2021 কেছ এটা সোন এৰেষ্ট কৰিছে তেওঁলোকৰ এইটো ইনজাস্টিস হৈছে যদি তেওঁ 2021 কেছৰ সোন এৰেষ্ট কৰে তো 2 বছৰ ধৰি জেলত থাকিলে তেওঁ কিয় এৰেষ্ট নকৰিলে সেইটো তেওঁলোকৰ ইনজাস্টিস আমি তেওঁলোকৰ কাৰণে বেল পিটিশন ফাইল কৰিছিলো আৰু তেওঁলোকৰ হিয়াৰিং হ'ব 30 তাৰিখে আমি আশা কৰো তেওঁৰ জামিন হ'ব ৰঞ্জন ৰিমাৰো এনেকুৱা মুক্তি কেছটোত আসামি আছিলে 39টা তাৰে ভিতৰত যোৱাকালি ওলাইছিলে আমাৰ টোটেল 12টা ওলাইছিলে এজন বেলেগ এটা কেছত পেন্ডিং থকাৰ কাৰণে ৰৈ আছিলে আৰু আজি টোটেল 22টা ওলাইছে আৰু বাকিখিনি আমাৰ 6জন ভিতৰত আছে তেওঁলোকৰ উদিনছত তেওঁলোকৰ বাহিৰ হৈ যাব আৰু কয়জন আছে আৰু তেওঁলোকৰ 6জন আছে আৰু তেওঁলোকৰ কেছত ডেট 24 তাৰিখ 25 তাৰিখ আছে তেওঁলোকে হাজিৰ হ'ব লাগিব আৰু তেওঁলোকে কতলৈ হাজিৰ হ'ব কোনবা এজনৰ বেল নোপোৱাৰ পৰ্যায়ৰ এটা কেছ চাপিদিয়া হৈছে কোনবা এজন মানুহৰ তেওঁৰ অলৰেডি 4টা কেছ আছিলে 4টা কেছে তেওঁৰ বেল জামিন হৈ গ'ল কিন্তু 2021 কেছ এটা সোন এৰেষ্ট কৰিছে তেওঁলোকৰ এইটো ইনজাস্টিস হৈছে যদি তেওঁ 2021 কেছৰ সোন এৰেষ্ট কৰে তো 2 বছৰ ধৰি জেলত থাকিলে তেওঁ কিয় এৰেষ্ট নকৰিলে সেইটো তেওঁলোকৰ ইনজাস্টিস আমি তেওঁলোকৰ কাৰণে বেল পিটিশন ফাইল কৰিছিলো আৰু তেওঁলোকৰ হিয়াৰিং হ'ব 30 তাৰিখে আমি আশা কৰো তেওঁৰ জামিন হ'ব ৰঞ্জন ৰিমাৰো এনেকুৱা মুক্তি